আৰু এয়া হৈছে পৰমা মা মানে মোৰে মা এটা আহিছো বুলি কৃষ্ণ দেই আশীৰ্বাদ কৰিব যাতে ভাল ভাল কাম কৰি আগবাঢ়ি গৈ থাকিব পাৰো কৃষ্ণ আশীৰ্বাদটো সদায় তো হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে মই প্ৰকাশ নাথ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোৰ মাজলৈ আৰু আহি মই আজি পালোহি ডিমৌ মানুহ কিছুমান দেখুৱাই লৈছো ইফালে সকাম হৈ গৈছে আপোনালোকক দেখুৱালোৱে মই আৰু এইফালে আছে আমাৰ মেইন মানুহজন কিবা কবা নমস্কাৰ ভাল লাগিল অহা কাৰণে ইমান দূৰৰ পৰা আহিলা বহুত বেছি ভাল লাগিল কালি আহি পালোহি কি খোৱাবা এতিয়া মানে খোৱাটো মেইন ন খুৱাই আছো খালি মই কিয় খাবাটো কোৱা 1:30 বাজিলে আমি শিৱসাগৰলৈ যাম ন শিৱসাগৰ যাম কোন জেগাত যাম শিৱসাগৰ শিৱদৌল জয়দৌল বিষ্ণুদৌল দেৱীদৌল ৰংঘৰ আৰু তলাতল ঘৰ আৰু জয়সাগৰ কলেজৰ যিবোৰ সব যাম তো যিমান পাৰো ঘূৰিবলৈ চেষ্টা কৰিম আহিছো যেতিয়া ঘূৰি যোৱাটো মেইন আৰু বাইদেউহঁতক সকলোকে লগ পালো মাহঁতো আছে এইফালে চবকে বহুত বেছি ধন্যবাদ দিছো ভিডিঅ'টো চাই থাকিব কিন্তু চাব নাই চাবতো আৰু ইয়াত আহি পালো হয় কিন্তু আহি পালে নহব নহয় থাকিব লাগিব আৰু থাকিলো ক'ত মই আপোনালোকক দেখুৱাই আছো এইফালে আছে মা আৰু ভণ্টি চ' কালি আমি ইয়াতে থাকিলো সেই কথা বতৰা পাতি থাকিব নাপালো কাৰণ মই ব্যস্ত আছিলো ভিডিঅ' এডিট কৰিব লাগে আপোনালোকক দিব লাগে নামটো কি আছিলে ভিডিঅ' চাইছা নাই নহলে আকৌ নিদিওঁ আকৌ এইটো ক্লিপ যদি চাইছা তেতিয়াহে দিম খাটাকে কোৱা ভাল লাগে নাই তো মোৰ এই জেগাডোখৰ দেখি আপোনালোক সকলোৱে ভাবি আছে যে কি হ'ল ইয়াৰ কি দুশ্মনী আছে মোৰ লগত নাজানো যোৱাকালি শুই থাকোঁতে সপোনত আহি পিনি এইটো ঘূৰাই থৈ গুচি গ'ল চ' কিবা এটা লগাই থোৱা আছে কিবা ক'বা নেকি ডিমলে আহিছে চিন্তা দিব লাগিব কিবা এটা আজি যিহেতু ঈদ সেইকাৰণে এইফালে একদম চবতে গেট চেট লাগি আছে আৰু সকলোকে ঈদ মুবাৰক মোৰ ফালৰ পৰা তো ফাইনেলি ভাই লোগোকো মিল গয়া ভাই ঈদ মুবাৰক ঈদ মুবাৰক ৰাস্তাত লগ পাই গৈছো এনেই ভিডিঅ' চিডিঅ' চাই কেনেকুৱা লাগে চেনি খাবলৈ নিশিকিবা কিন্তু দেই বাকী চব কৰা ভাই জীৱনত চব কৰা গাড়ী চাই আহি আছে এইটো পকেট উঠিব নাই অলপ আগলৈ গৈছে তো মানে ৰাস্তাত যেতিয়া এনেকৈ মানুহ লগ পোৱা যায় ন ভাল লাগে আৰু মই এইখিনি কাম কৰা নাছিলোঁ ৰাস্তাত যাক যাক লগ পাওঁ এইখিনি নেদেখুৱাইছিলোঁ কিন্তু এতিয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ মোৰ আগফালে আছে শিৱসাগৰ পুখুৰী অ' মাই গড ইমান ডাঙৰ সেইফালে ধুনীয়া ধুনীয়া ছোৱালীবোৰ ৰখি আছে এইফালে আমাৰ প্ৰাণী দুটা ৰখি আছে ভাই নামটো কি আছিলে বঢ়িয়া সেইফালে সুৰঞ্জিত আৰু মই ইয়াতে অহা কাৰণটো বেলেগ আছিল পৰমাৰ দেউতাক যোৱা কেইদিনমানৰ আগতে স্বৰ্গগামী হৈছে জীৱনত যেতিয়া নিজৰ দেউতাকজন থাকে তেতিয়া এনেকৈ হাতটো যদি থৈ দিয়া থাকে তাতকৈ বেলেগ একো নালাগে জীৱনত আৰু কি ক'ম আৰু ভগৱানে যাক যেনেকৈ নিবলগীয়া আছে দিবলগীয়া আছে পঠিয়াবলগীয়া আছে ৰাখিবই তো দুখ চুখ কৰি থাকিব নালাগে ভালকৈ কাম চাম কৰি থাকা আৰু তোমালোকে ইমান দূৰ পৰা আহিছে মই সেইটো বহুত ভাল লাগিলে আৰু আহিলোঁ মানে তোমালোকৰ এতিয়া মানে প্ৰতি অলপ মানে যি হ'লেও দুখটো এতিয়া কৈ যিটো সত্যটো মানিবই লাগিব ন আমি তো এতিয়া যি হ'লেও এতিয়া অলপ ভাল লাগে তোমালোক আছে লগত অকণমান শিৱসাগৰ দেখুৱাইছোঁ ভাল লাগিছে মনটো তো দেখুওৱা চোৱা আহিলোঁ শিৱসাগৰ তো শিৱসাগৰ পুখুৰীটো সি আমাক দেখুৱাবলৈ লৈ আহিলে তো পুখুৰী চুখুৰী চাই আছোঁ শিৱদৌললৈ বেছি দূৰ নাই বোলে শিৱদৌল আমাৰ প্ৰথম আপোনালোকক এইফালে দেখাই লৈছোঁ এবাৰ চবকে একদম ঈদৰ শুভকামনা থাকিল থেংক ইউ দেই মজা লাগিছে মানে আৰু চাম বুলি আহিছো শিৱসাগৰখন শিৱসাগৰ বুলি ক'লে আমাৰ মনলৈ আহে দুটা বস্তু এটা হৈছে বিহু শিৱসাগৰৰ বিহু সঁচাকে চাই থাকিলে আপোনাৰ চাই থাকিবলৈ মন যাব আৰু আগৰ দিনৰ দৌলসমূহ বা মন্দিৰসমূহ চাই হেঁপাহ নপলোৱা কিছুমান বস্তু আজি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ আৰু যদি চেনেলটোত আপোনালোক প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তো শিৱদৌলত যদি আহি আপোন মানুহ লগ পোৱা নাযায় তো চব আধৰুৱা হৈ থাকি যাব ত' এইফালে আমাৰ ভাই আছে তো এইফালে নতুনকৈ লগ পালে এবাৰ হাই বুলি কৈ দিলে ভাল লাগিব কেনেকুৱা লাগিছে প্ৰেংক ভিডিঅ' শ্বুট কৰি আছো ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈছোঁ ধামাকা ভিডিঅ' আহি আছে কিবা এটা আৰু কিবা এটা বহুত ভাল লাগিল চেনি খাইছা নি আকৌ মোৰ ভিডিঅ' চাই তুমি খাইছা নেকি ভাই নাখাবা দেই সকলোবোৰ মানুহে হয়তো ইয়ালৈ নাহিবও পাৰে সকলোবোৰ মানুহে হয়তো ইয়াৰ বিষয়ে নাজানিবও পাৰে চাওক মোৰ পাছফালে আছে সেই বৃহৎ শিৱদৌল মাই গড ভাই কেছে हो ভাই কোট কেনেকৈ ওলাই গৈছে মানে তুমি কেনেকৈ ওলাই গ'লা এইজন হৈছে আমাৰ অসমৰ জনপ্ৰিয় ইনষ্টাগ্ৰামাৰ মানে কেনেকৈ ওলালা তুমি এনেকৈ হঠাতে আহিলো চাকৰি কৰা মানুহৰ এইটোৱে প্ৰব্লেম য'ত ত'ত যেতিয়া তেতিয়া ঘূৰি ফুৰিবলগীয়া হয় আমিতো বিন্দাছ মানুহ ভাই বাকী নহয় এনেই সঁচাকৈ ইয়ালৈ আহোঁ বুলি আহিছা নেকি ইয়ালৈ আহোঁ বুলি সোমালো মানে মই ৰাতিপুৱা পালোঁ মোক লগ পাম বুলি আহিছে ইয়ালৈ ক'ব নাই কিন্তু দেই ভাল লাগিছে আৰু কিবা ক'ব নেকি আকৌ ভিডিঅ' চলি আছে হা তুমি কৈ আছা অঁ মই কৈ দিছোঁ মোৰ মাহী লোৱা ইয়াক ঘপকৈ লগ পাই গ'লোঁ কথা চথা অলপ পাতি লওঁ ধুনীয়া এটা পৰিৱেশ সঁচাকৈ ইয়াৰ চাৰিওকাষটো বহুত ধুনীয়া আপোনালোক যদি কোনোবা আহিব পাৰে ধুনীয়াকৈ বহি ফটো চটো মাৰিব পাৰে তো ইয়াৰ লগত যিমানখিনি জড়িত হৈ আছিলে কথাবোৰ আপোনালোকক মই যিমান পাৰোঁ দেখুৱাইছোঁ
তো আজিৰ ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া কৰি নাথাকো কাৰণ যথেষ্টখিনি ভাগৰ লাগিছে মোৰ মাত নোলোৱা হৈ গৈছেগে মানে ইমানকে একেৰাহে কথা কৈ থকা অভ্যাস নাইতো তো এইফালে আছে পৰমা আৰু এইফালে আছে আমাৰ বন্ধু এজন চেনেলটোৰ নামটো এবাৰ কৈ দিবা কেকেশ ৰঞ্জিত ই নতুনকে চেনেল খুলি লৰাই ধামাকা ভিডিঅ' দি আছে সো কেনেকুৱা লাগিছে আপোনালোকে চাব ডেছক্ৰিপশ্যনত দি থৈছো আৰু পৰমাৰ লগত এটা ভিডিঅ' শ্বুট কৰিলো ডেছক্ৰিপশ্যনত লিংকটো দি থৈছো আপোনালোকে চাব আৰু সাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই জলদি কৰক শিৱসাগৰৰ পৰা মৰম কিন্তু লাগিব সকলোৱে জানে তেওঁক সাপোৰ্ট কৰে যিসকলে মোক যদি চিনি পায় কেনেবাকে সাপোৰ্ট কৰিব এখনো সেইটো আশা কৰিছো তো এইটো বস্তু লাগে আৰু বহুত ভাল লাগিলে থ্যাংক ইউ সো মাচ শিৱসাগৰ আহিব আকৌ কেতিয়াবা আহিম আকৌ ধুনীয়া জেগা চাম আৰু এতিয়া বহু ফুৰাবৰ জেগা আছে আমি এতিয়া না ক'ত যাম এতিয়া কৈ নিদো নেক্সট ভিডিঅ'ত চাব ক'ত গৈ নেক্সট ভিডিঅ' তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো জয় অসম বাহিৰলৈ ওলাই আহিলো ভিডিঅ'টো সামৰণি কৰি দিছিলো কিন্তু ভিডিঅ'টো আকৌ বনাবলগীয়া হ'ল কাৰণ ইয়াতে মোৰ একদম অতি মৰমৰ বন্ধু কেইজনমান পাই গলো এইফালে আছে সবকে ঈদ মুবাৰক দিছো ইয়া ব্ৰ লখিমপুৰ কেতিয়া যাবা গোটেইকেইটা অতি সোনকালে লখিমপুৰত যাবা সকলোকে মৰম চেনেহ দিম ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকো যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি থৈ যাব থেংক ইউ আৰু শ্বেয়াৰো কৰি দিব কমেন্ট কৰি দিব চব যি আছে চব কৰি দিয়ক তো জয় অসম